নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই বনাম পাস্তা। পাস্তাখিনি মই কেৰাহীত বাকি দিছোঁ। এতিয়া অলপ পানী দিছোঁ। 10 মিনিটমান সিজাই হোৱাৰ পিছত এয়া চাওক, এইখিনি মই পাস্তাত দিয়াৰ কাৰণে কাটি থৈছোঁ। এতিয়া দিছোঁ পিঁয়াজ, জলকীয়া, ভালদৰে লাৰি দিছোঁ। এতিয়া এচামুচ নিমখ দিছোঁ, এচামুচ হালধি গুড়ি, এচামুচতকৈ কম জলকীয়া গুড়ি, আকৌ ভালদৰে লাৰি দিছোঁ। এতিয়া বিলাহী দিছোঁ, এয়া বিন দিছোঁ। গোটেইখিনি মিক্স হোৱাকৈ আকৌ ভালদৰে লাৰি দিছোঁ। 5 মিনিট ঢাকি থোৱাৰ পিছত এতিয়া অলপমান পানী দিছোঁ, এচামুচ চেনি দিছোঁ। এতিয়া মই সিজাই থোৱা পাস্তাখিনি দিছোঁ, এয়া ধনিয়া পাত দিছোঁ। আকৌ গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। এয়া চাওক, মোৰ পাস্তা হৈ গ'ল। ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইবটো কৰি দিব।